तामुलपुर जिल्लानि कुमारिकाटायाव जिल्ला उद्यम समागम स्वादेशी मेला खुंदों। आसाम फिसा दारिमिन जौगाथाय निगम लिमिटेड जिल्ला दारिमिन आरो फसंथाननि बानजायनायाव कुमारिकाटा बाजार गेलेग्रा फोथाराव जिल्ला उद्यम समागम स्वादेशी मेला खुंदों। दिनैनिफ्राय जागायनानै फैगौ 27 डिसेम्बरसिम जिल्ला उद्यम समागम स्वादेशी मेल खुंफुंनाय जादों। गुबैयै न'आव आखाइजों सोरजिनाय दानाय लुनाय, गाननाय जोमनाय, आर'नाइ, गामसा, दख'ना, फालि बायदिजों लोगोसेनो बेरेमोदै, आसार, मैखुन, फिथा लारु, जानाय थाव, बिबार बायदि बायदिजों लोगोसेनो गोबां रोखोमनि स्वादेशी मुवाफोरखौ मोननाय जागोन। दिनै मोनसे हाबाफारिनि गेजेरजों तामुलपुर बियाबनि एमएलए जलेन दैमारी, तामुलपुर जिल्ला बेंगिरि पंकज चक्रवर्तीनि नुजाथिनायाव बेखेवनाय जायो। बाक्सा जिल्लानि DICCनि जेनेरेल मेनेजार सालिम राजा मण्डल, DRDAनि प्रजेक्ट डाइरेक्टर भास्कर बरुवाजों लोगोसेनो ओनसोलनि गोबां समाज सिबियारिफोरा बे हाबाफारियाव बाहागो लादों। উদ্যম সমাগমৰ অন্তৰ্গত স্বদেশী মেলা আজি তামুলপুৰৰ প্ৰথমখন কুমাৰিকাটাত অনুষ্ঠিত হৈছে আৰু ইয়াত ইতিমধ্যে আজিৰ পৰা আৰম্ভণি হৈছে। কুমাৰিকাটা অঞ্চলখন এটা সময়ত বাণিজ্যিক কেন্দ্ৰই আছিলে তামুলপুৰ জিলাৰ। ইয়াত চিনেমা হল পৰ্যন্ত আছিলে আৰু এতিয়াও ইয়াৰ গুৰুত্ব অধিক বাঢ়িছে কাৰণ ইয়াৰ লগতে আন্তৰ্জাতিক ভূটান সীমান্ত আমাৰ লগত আছে। গতিকে আমাৰ ইয়াতে যথেষ্ট উদ্যোগী আৰু ব্যৱসায়ৰ ইয়াতে সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত এই স্থানত আজি আমাৰ ইয়াতে বিশেষকৈ আমাৰ জিলাখনত যিসকলে CM-AAA অনুদান পাইছে বা যিসকল উদ্যোগী আছে আজি ইয়াতে অংশগ্ৰহণ কৰিছে আৰু মই ভাবোঁ যে এই অংশগ্ৰহণৰ জৰিয়তে আজি বাকী বিভাগবিলাকৰ পৰাও বিষয়াসকল আহিছে। আমি গুৰুত্ব দিম যাতে আমাৰ যিবিলাক সম্ভাৱনা আছে ইয়াতে যিবিলাকত সম্পদ আছে সেই সম্পদসমূহ আৰু যিসকল উদ্যোগী ব্যক্তি আছে, বিশেষকৈ আমাৰ আত্মসহায়ক গোটৰ মাজতো বহু উদ্যোগী মহিলা আছে বা ইতিমধ্যে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰায় সকলেই 10,000কৈ টকাও পাইছে, CM-AAAৰ জৰিয়তে পইচা পাইছে। গতিকে এইসকলক আমি এই মেলাৰ জৰিয়তে এখন আমি প্লেটফৰ্ম দিব বিচাৰিছোঁ যে ইয়াতে এখন যথেষ্ট সম্ভাৱনাপূৰ্ণ জিলা, য'ত অকল উদ্যোগৰ ক্ষেত্ৰতেই নহয় বিভিন্ন বাণিজ্যই আমি নেতৃত্ব দিব পাৰোঁ। আমাৰ লগত আমাৰ বৰ্জাৰৰ আন্তৰ্জাতিক বিমানবন্দৰ আমাৰ নিকটৱৰ্তী, আমাৰ ৰঙিয়াৰ ৰেল জংচন আমাৰ নিকটৱৰ্তী, যাতায়াত ব্যৱস্থা অতি ভাল আৰু ইয়াতে যিবিলাক আমাৰ উৎপাদন হয়, বিশেষকৈ আমাৰ শাক পাচলিৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্ত্ৰশিল্পলৈকে বা আমাৰ মৌ, আমাৰ কাঠফুলা, আমাৰ বিভিন্ন ধৰণৰ আমাৰ নিজা কিছুমান ইয়াতে সম্পদ আছে, যিবিলাক সম্পদে আমি ভাবোঁ যে এটা সাংঘাতিক বাণিজ্যিক সম্ভাৱনা আছে। গতিকে এনেকুৱা ধৰণৰ স্বদেশী মেলাৰ জৰিয়তে এই সম্ভাৱনাসমূহ আমি আৰু আগুৱাই লৈ যাব পাৰিম আৰু নতুনকৈ নৱগঠিত এখন জিলা, গতিকে ইয়াত যথেষ্ট আমাৰ যিবিলাক সম্ভাৱনা আছে এই সম্ভাৱনাবিলাক যদি আমি এই বিভাগৰ জৰিয়তে বা আন বিভাগৰ জৰিয়তেও আমি আগবঢ়াই লৈ যাওঁ, আমি অতি কম সময়ৰ ভিতৰতে জিলাখনক এখন বাণিজ্যিক ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত, উদ্যোগৰ ক্ষেত্ৰত এখন আগশাৰীৰ জিলা হিচাপে আমি আগবঢ়াই লৈ যাব পাৰিম। কাৰণ ভূটানৰ এটা ডাঙৰ বৃহৎ এলেকা আমাৰ একদম চন্দুপ জংকাৰৰ পৰা আৰম্ভ কৰি ত্ৰাচি গাঙলৈকে এটা দীঘলীয়া ঠাই আমাৰ এই জিলাখনৰ ওপৰতে নিৰ্ভৰশীল বহু ক্ষেত্ৰত, বিশেষকৈ বস্ত্ৰশিল্প, কিছু খাদ্য, শাক পাচলি, পল্ট্ৰি প্ৰডাক্ট। গতিকে এখন আন্তৰ্জাতিক বজাৰো আমাৰ লগত আছে। গতিকে এইখিনি যদি আমি এক্সপ্ল'ৰ কৰোঁ, আমি যদি চাওঁ, তেতিয়াহ'লে নিশ্চয় ইয়াতে অতি কম সময়ৰ ভিতৰতে আমাৰ পৰিৱৰ্তন আহিব আৰু এই স্বদেশী মেলাই এই ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব।